প্ৰিয় দৰ্শক, মৃত্যুৰ পাছত একেটা পৰিয়ালতে পুনৰ্জন্ম হয়নে নহয় জানো আহক। ভাগৱত গীতাত কোৱা হৈছে যে যি এই পৃথিৱীত জন্ম লৈছে তেওঁৰ মৃত্যু নিশ্চিত, আৰু যাৰ মৃত্যু হৈছে তেওঁৰ পুনৰ্জন্মও নিশ্চিত। সকলোৰে মনত এই প্ৰশ্নটো এবাৰ হ'লেও নিশ্চয় আহিছে যে একেটা ঘৰতে মানুহৰ পুনৰ্জন্ম হয় জানো? মানুহে আচলতে একেটা ঘৰত জন্ম লৈ নিজৰ আধৰুৱা ইচ্ছা পূৰ কৰে নেকি? আহক কথাখিনি জানিবৰ বাবে ভিডিঅ'টোৰ মাজলৈ সোমাই যাওঁ। এই কথাখিনি মহাভাৰতৰ যুগৰ লগত জড়িত আছে। ইয়াৰ ৰহস্য বিতংভাৱে বুজিবলৈ ভিডিঅ'টো শেষলৈকে চাওক। এনে আধ্যাত্মিক কথা শুনিলে মানুহৰ বহুতো পাপ নষ্ট হয়। যদি আপুনি ঈশ্বৰক বিশ্বাস কৰে তেনেহ'লে কমেণ্টত জয় শ্ৰীকৃষ্ণ লিখিবলৈ নাপাহৰিব। মহাভাৰতৰ যুদ্ধৰ শেষত যুৱৰাজ যুধিষ্ঠিৰে হস্তিনাপুৰৰ ৰাজভাৰ গ্ৰহণ কৰিছিল। পঞ্চ পাণ্ডৱে সততাৰে নিজৰ ৰাজ্যৰ ধৰ্ম প্ৰতিষ্ঠা কৰিছিল, কিন্তু তেওঁলোকৰ মনত কিছুমান আধ্যাত্মিক প্ৰশ্ন উত্থাপন হৈ আছিল, কাৰণ যুদ্ধত তেওঁলোকে নিজৰ আত্মীয়ক হেৰুৱাইছিল। এদিন যুধিষ্ঠিৰে তেওঁৰ ভাতৃসকলক লগত লৈ মহাৰ্ষি বেদব্যাসৰ আশ্ৰমত উপস্থিত হ'ল। তেওঁলোকে মহাৰ্ষি বেদব্যাসক প্ৰণাম জনালে আৰু মনত চলি থকা কথাখিনি জনালে যে হে গুৰুদেৱ, আপুনি আমাক ধৰ্ম, কৰ্ম, জন্ম মৃত্যুৰ পৰা আদি কৰি পুনৰ্জন্মলৈকে সকলোবোৰ শিকাইছে, কিন্তু মই এই কথাটো জানিব বিচাৰোঁ যে মৃত্যুৰ পাছত আত্মাৰ একেটা পৰিয়ালতে বা বংশতে জন্ম সম্ভৱনে? তেতিয়া মহাৰ্ষি বেদব্যাসে যুধিষ্ঠিৰলৈ গভীৰভাৱে চালে। তেওঁ জানিছিল যে যুধিষ্ঠিৰ এজন সাধাৰণ মনুষ্য নহয়। মহাৰ্ষি বেদব্যাসে অলপ সময় মৌন হৈ থাকি গভীৰ স্বৰত ক'লে, ধৰ্মৰাজ যুধিষ্ঠিৰ, এই প্ৰশ্নটো শুনিবলৈ যিমান সহজ, ইয়াৰ উত্তৰটো সিমানেই জটিল আৰু ৰহস্যময়। কেতিয়াবা কিছুমান বিশেষ পৰিস্থিতিত আত্মাই একেটা পৰিয়ালতে বাৰে বাৰে জন্ম লৈ থাকে, আৰু এনে ঘটনা তেতিয়া হয় যেতিয়া সেই আত্মাৰ কৰ্ম সেই পৰিয়ালটো বা বংশৰ লগত জড়িত হৈ থাকে। মহাৰ্ষি বেদব্যাসে কথাখিনি ক'বলৈ আৰম্ভ কৰিলে। পুনৰ্জন্ম তিনিটা কাৰণত হয়। প্ৰথমটো কাৰণ হৈছে যি কৰ্ম আপুনি আগতে কৰি থৈছে কিন্তু সেয়া ফল ভুগিবলৈ নাপালে, পাছৰ জন্মত দিবলৈ বাধ্য। দ্বিতীয়টো কাৰণ হৈছে যেতিয়া কোনো আত্মাৰ গভীৰ ধাৰণা বা আধৰুৱা ইচ্ছা পূৰ নহয়, তেতিয়া আত্মাই একেটা পৰিয়ালতে বাৰে বাৰে জন্ম ল'বলৈ ইচ্ছা কৰে। তৃতীয়টো কাৰণ হৈছে যদি কোনো আত্মাৰ কোনো পৰিয়ালৰ বা বংশৰ মানুহৰ প্ৰতি বহুত বেছি মোহ থাকে, তেন্তে সেই আত্মাই পুনৰ সেই একেটা পৰিয়ালতে জন্ম ল'ব পাৰে। সেই সম্বন্ধ প্ৰেম, ঘৃণা, পাপ, পুণ্য যিকোনো ৰূপত থাকিব পাৰে। তেতিয়া যুধিষ্ঠিৰে সুধিলে যে হে গুৰুদেৱ, এই কথাখিনিৰ কিবা সত্যতা প্ৰমাণ আছে জানো? তেতিয়া মহাৰ্ষি বেদব্যাসে এটা মিচিকীয়া হাঁহি মাৰি ক'লে, হে যুধিষ্ঠিৰ, মই তোমাক এনে এটা ঘটনা ক'ম যিটো ঘটনা শ্ৰীকৃষ্ণ নগৰীত সংঘটিত হৈছিল। এই ঘটনাটো শ্ৰীকৃষ্ণৰ নগৰীৰ এজন ব্ৰাহ্মণ আৰু তোমাৰ ভাতৃ অৰ্জুনৰ লগত জড়িত আছে। এই ঘটনাটোৰ লগত পুনৰ্জন্মৰ এক ৰহস্য লুকাই আছে। এদিন সেই ব্ৰাহ্মণজন শ্ৰীকৃষ্ণৰ ওচৰলৈ আহিল। তেওঁৰ মনটো দুখী আছিল। আহিয়ে শ্ৰীকৃষ্ণৰ চৰণত সেৱা জনালে। আচলতে ব্ৰাহ্মণজনে এটা বিচিত্ৰ সমস্যাৰ সমাধান বিচাৰি গৈছিল। ব্ৰাহ্মণজনৰ যিমানকেইটা সন্তান জন্ম হৈছিল, জন্ম হোৱাৰ লগে লগে সিহঁতৰ মৃত্যু হৈছিল। ব্ৰাহ্মণজনে বহুতো তপ, জপ, যজ্ঞ কৰিও কোনো সমাধান পোৱা নাছিল। সেইবাবে ব্ৰাহ্মণজনে সমাধান বিচাৰি শ্ৰীকৃষ্ণৰ কাষ চাপিছিল। তেতিয়া যুধিষ্ঠিৰে অতি কৌতূহলেৰে মহাৰ্ষি বেদব্যাসক সুধিলে, হে গুৰুদেৱ, ভগৱান শ্ৰীকৃষ্ণই ইয়াৰ সমাধান কি দিলে? তেতিয়া মহাৰ্ষি বেদব্যাসে ক'লে যে এই ঘটনা কোনো সাধাৰণ ঘটনা নহয়। এই ঘটনাৰ লগত পুনৰ্জন্ম আৰু কৰ্মৰ কথা জড়িত হৈ আছে। মহাৰ্ষিয়ে যুধিষ্ঠিৰক ক'লে যে এই কাহিনীটো মই এই কথাটো বুজাবলৈহে কৈছোঁ যে আত্মাৰ জন্ম তেওঁৰ কৰ্মৰ ওপৰত নিৰ্ভৰ কৰে। যদি আত্মাৰ বিশেষ সম্বন্ধ সেই পৰিয়ালটোৰ লগত থাকি যায়, তেতিয়া আত্মাই সেই পৰিয়ালতে পুনৰ জন্ম ল'ব পাৰে, আৰু কেতিয়াবা কিছুমান আধৰুৱা কাম বা ইচ্ছা পূৰণৰ বাবেও আত্মাই বাৰে বাৰে একেটা পৰিয়ালতে জন্ম লয়। মহাৰ্ষিয়ে এইবাৰ কাহিনীটো ক'বলৈ আৰম্ভ কৰিলে। এই ঘটনাটো সেই সময়ৰ যেতিয়া শ্ৰীকৃষ্ণই নিজৰ ৰাজ্য দ্বাৰিকাত বাস কৰি আছিল। দ্বাৰিকা ভগৱান শ্ৰীকৃষ্ণই সৃষ্টি কৰিছিল। সমুদ্ৰৰ মাজত অৱস্থিত এখন দিব্য নগৰী, য'ত ধৰ্ম, সত্যৰ আদৰ্শ স্থাপন কৰা হৈছিল। ভগৱান শ্ৰীকৃষ্ণই তাত নিজৰ ভক্তসকলক আশীৰ্বাদ প্ৰদান কৰিছিল, লগতে ন্যায় কৰিছিল। এদিন দ্বাৰিকাৰ ৰাজমহলত এজন ব্ৰাহ্মণ উপস্থিত হৈছিল। তেওঁৰ মুখত কষ্ট স্পষ্ট ৰূপত দেখা গৈছিল। কান্দি কান্দি সেই ব্ৰাহ্মণজনে ভগৱান শ্ৰীকৃষ্ণৰ চৰণত পৰি কৰুণ মাতেৰে ক'লে, হে প্ৰভু, মোৰ ব্যথা দূৰ কৰক। মই এজন ধৰ্মপৰায়ণ ব্ৰাহ্মণ। মই জীৱনত সদায় সত্য আৰু অহিংসাৰ পথ পালন কৰিছোঁ, কেতিয়াও কাৰো অনিষ্ট কৰা নাই। তথাপিও মই মোৰ দুৰ্ভাগ্যৰ পৰা পৰিত্ৰাণ পোৱাৰ কোনো পথ বিচাৰি পোৱা নাই। তেতিয়া ভগৱান শ্ৰীকৃষ্ণই ব্ৰাহ্মণজনক চৰণৰ পৰা উঠাই ক'লে যে তুমি দুখ নকৰিবা, তোমাৰ কি দুখ হৈছে সকলো কথা মোক
খুলি কোৱা। তেতিয়া ব্ৰাহ্মণজনে ক'বলৈ আৰম্ভ কৰিলে, হে প্ৰভু, মোৰ আজিলৈকে যিমান সন্তানৰ জন্ম হৈছে সকলোৰে জন্ম হোৱাৰ মুহূৰ্ততে মৃত্যু হৈছে। মোৰ লগত এনেকুৱা 5 বাৰ হৈছে। 5জন পুত্ৰৰ জন্ম হোৱাৰ লগে লগে মৃত্যু হৈছে। এয়া মোৰ পূৰ্বজন্মৰ ফল নে মোৰ আত্মা কোনো অভিশাপত বান্ধ খাই আছে? ব্ৰাহ্মণৰ কথা শুনি ভগৱান শ্ৰীকৃষ্ণই মৌন হৈ ৰ'ল। তাকে দেখি ব্ৰাহ্মণজন অত্যন্ত দুখী আৰু ব্যাকুল হৈ পৰিল। তেওঁ খঙতে কৈ উঠিল, হে প্ৰভু, আপুনিতো জগতৰ সৃষ্টিকৰ্তা, তথাপিও মোৰ এই দুখ দেখি মনে মনে আছে। যদি আপুনি মোৰ সন্তানক ঘূৰাই আনিব নোৱাৰে, তেতিয়া মই সমস্ত দুৱাৰিকাতে অভিশাপ দিম, যাতে দুৱাৰিকাৰ কোনো বংশতে পুত্ৰ সন্তানে জন্ম নলয়। সেই কথা শুনি ৰাজসভাত থকা সকলোৱে ভয়ত কঁপিব ধৰিলে। সেই সময়ত পাণ্ডৱৰ শ্ৰেষ্ঠ অৰ্জুন ৰাজসভাত উপস্থিত আছিল। ব্ৰাহ্মণৰ দুখ ভৰা কথা শুনি অৰ্জুন আগবাঢ়ি আহিল আৰু ব্ৰাহ্মণক প্ৰতিশ্ৰুতি দিলে যে, হে ব্ৰাহ্মণ, শান্ত হওক। এইবাৰ আপোনাৰ সন্তানৰ মৃত্যু হ'বলৈ নিদিওঁ। মই আপোনাৰ সন্তানক মোৰ দিব্য শক্তিৰে ৰক্ষা কৰিম। ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনৰ কথা শুনি মুখত এটা মিচিকিয়া হাঁহি মাৰিছিল, কাৰণ তেওঁ জানিছিল যে এই ঘটনাটোত এটা গভীৰ ৰহস্য লুকাই আছে। অৰ্জুনৰ কথা শুনি ব্ৰাহ্মণজনে মনত অলপ সকাহ পালে। তেওঁ ভগৱান শ্ৰীকৃষ্ণৰ চৰণত সেৱা কৰি নিজৰ ঘৰলৈ উভতি গ'ল। সেই সময়টো পালেহি যেতিয়া ব্ৰাহ্মণৰ পুনৰ এজন পুত্ৰ সন্তানৰ জন্ম হ'ল। সেই সময়ত অৰ্জুন ব্ৰাহ্মণৰ ঘৰতে উপস্থিত আছিল। অৰ্জুনে নিজৰ দিব্য শক্তি লগায়ো সন্তানটিক বচাব নোৱাৰিলে। তেতিয়া ব্ৰাহ্মণজনে অৰ্জুনৰ ফালে চাই ক'লে, আপোনাৰ প্ৰতিশ্ৰুতি মিছা আছিল। আপুনি মোৰ সন্তানটোক বচাব নোৱাৰিলে। তেতিয়া অৰ্জুনে নিজৰ প্ৰতিজ্ঞা পূৰ কৰিবলৈ ব্ৰাহ্মণৰ সন্তানৰ আত্মাক বিচাৰি ওলালে। যেতিয়ালৈকে ব্ৰাহ্মণৰ পুত্ৰৰ মৃত্যু ৰহস্য উদ্ধাৰ কৰিব নোৱাৰে আৰু ব্ৰাহ্মণৰ পুত্ৰৰ আত্মাক ঘূৰাই আনিব নোৱাৰে, তেতিয়ালৈকে তেওঁ শান্ত নাথাকে। ব্ৰাহ্মণৰ পুত্ৰৰ আত্মাৰ সন্ধানত অৰ্জুন দেৱলোকত উপস্থিত হ'ল আৰু ইন্দ্ৰক সুধিলে, হে দেৱৰাজ, ইয়াত সেই ব্ৰাহ্মণৰ আত্মা আছে নেকি, যাৰ সন্তানক মই ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি দিছিলোঁ? তেতিয়া দেৱৰাজে ক'লে যে, নাই পাৰ্থ, এইটো কোনো সাধাৰণ ঘটনা নহয়। এই ৰহস্য বুজিবলৈ তুমি আৰু গভীৰলৈ যাব লাগিব। অৰ্জুনে দেৱৰাজৰ সংকেত বুজি পালে আৰু গৈ যমলোকত উপস্থিত হ'ল। যমৰাজে অৰ্জুনক দেখা পাই প্ৰশ্ন কৰিলে, হে অৰ্জুন, তুমি যমলোকত কি কৰিছা? তোমাৰতো মৃত্যু হোৱা নাই। তেতিয়া অৰ্জুনে হাতযোৰ কৰি যমৰাজক ক'লে যে, হে যমৰাজ, মই দুৱাৰিকাত বাস কৰা এজন ব্ৰাহ্মণৰ ঘৰত জন্ম হোৱা পুত্ৰৰ আত্মাটো বিচাৰি আহিছোঁ, যাৰ মৃত্যু হৈছে, যাৰ জীৱন ৰক্ষা কৰাৰ মই প্ৰতিশ্ৰুতি দিছিলোঁ। তেতিয়া যমৰাজে ক'লে, সেই আত্মা কোনো সাধাৰণ আত্মা নহয়। সেই আত্মা অভিশাপৰ বাবে বাৰে বাৰে সেই একেটা পৰিয়ালতে জন্ম লৈ আছে। তেতিয়া অৰ্জুনে যমৰাজৰ কথাখিনি ভালকৈ বুজিব নোৱাৰি স্পষ্টকৈ বুজাই দিবলৈ ক'লে। তেতিয়া যমৰাজে ক'লে যে, এই আত্মাটো পূৰ্বজন্মত এজন পৰাক্ৰমী যোদ্ধা আছিল, যি আত্মাই দাপৰ যুগৰ পূৰ্বে ত্ৰেতা যুগত জন্ম লৈছিল। এই আত্মা নল ৰজাৰ পুত্ৰ হিচাপে জন্ম লৈছিল। নিজৰ অহংকাৰ আৰু অন্যায়ৰ বাবে তেওঁক এজন ব্ৰাহ্মণে অভিশাপ দিছিল। তেওঁ ব্ৰাহ্মণৰ এজন নিৰ্দোষী পুত্ৰক হত্যা কৰিছিল, যাৰ অভিশাপ স্বৰূপে নিজৰ বংশত বাৰে বাৰে জন্ম লৈ মৃত্যুবৰণ কৰিছিল। তেতিয়া অৰ্জুনে যমৰাজক সুধিলে যে, এই আত্মাই মুক্তি কেনেকৈ পাব? তেতিয়া যমৰাজে ক'লে যে, এই আত্মাক মুক্তি কেৱল ভগৱান শ্ৰীকৃষ্ণহে দিব পাৰিব। তেতিয়া অৰ্জুনে ভগৱান শ্ৰীকৃষ্ণক স্মৰণ কৰিলে। লগে লগে ভগৱান শ্ৰীকৃষ্ণ উপস্থিত হ'ল আৰু অৰ্জুনক ক'লে যে, এই আত্মাই কৰ্মৰ বান্ধোনত বান্ধ খাই আছিল। এই আত্মাৰ মুক্তিৰ সময় আহি পৰিছে। এই আত্মাই আৰু পুনৰ জন্ম নলয়। ব্ৰাহ্মণৰ ঘৰত পুনৰ পুত্ৰ সন্তানৰ জন্ম হ'ল, কিন্তু এইবাৰ সেই পুত্ৰৰ মৃত্যু নহ'ল। প্ৰিয় দৰ্শক, এই কথাখিনিয়ে ইয়াকে প্ৰমাণ কৰে যে, যদি আত্মাই কোনো পৰিয়াল বা বিশেষ মানুহৰ লগত বান্ধ খাই থাকে বা আধৰুৱা কোনো ইচ্ছা থাকি যায়, তেতিয়া আত্মাই একে পৰিয়ালতে বা বংশতে বাৰে বাৰে জন্ম ল'ব পাৰে। কোন ক'ত কেতিয়া জন্ম ল'ব সেই কথা কেৱল ঈশ্বৰে জানে। কিন্তু আমাৰ ধৰ্মীয় শাস্ত্ৰত এনে বহুতো প্ৰমাণ পোৱা যায়, যিয়ে পুনৰ্জন্মক সত্য বুলি উল্লেখ কৰে। যদি ভিডিঅ'টো ভাল পালে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।